নমস্কাৰ মোৰ নতুন এটা ইনফৰমেটিভ ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো আৰু বহুত দিন প্ৰায় 2 মাহ মান মই ভিডিঅ দিয়াই নাছিলো একচুয়ালি মোৰ লাইফটোত বহুত বেছি প্ৰবলেম চলি আছিল আৰু যেহেতু মই অলপ ডিস্টার্ব হৈ আছিল সেইকাৰণে কাৰো কমেন্টৰো ৰিপ্লাই কৰা নাছিলো যেহেতু এটো মোৰ ইনফৰমেটিভ চেনেল হয় মই ৰিপ্লাইটো দিয়াৰ লগে লগে যদি কিবা কাৰণত নিগেটিভ হৈ যায় তোমালোকৰ লাইফৰ ওপৰত প্ৰভাৱ পৰিব সো সেইকাৰণে মই একেদিন কাৰো কমেন্টৰো ৰিপ্লাই কৰা নাছিলো যে নহক আজিৰ মোৰ টপিকটো হৈছে ইণ্ডিয়াৰ টপ 7 IIM ৰ ওপৰত যত তোমালোকে ধুনিয়াকৈ MBA ডিগ্ৰী কমপ্লিট কৰি কেনে জব কৰিব পাৰা বা তোমালোকে নিজাকৈ বিজনেস লাইনতো যাব পাৰা সো টপ 7 IIM কেখন হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট আহমেদাবাদ যিখন তোমাৰ 1961 ত এস্টাবলিশ হৈছিল আৰু ইয়াতে যদি তোমালোকে MBA কমপ্লিট কৰা তেনেহলে খৰচ পৰিব প্ৰায় 20 ৰ পৰা 30 লাখৰ ভিতৰত Next আছে Indian Institute of Management Bangalore যিখন তোমাৰ 1973 ত এস্টাবলিশ হৈছিল আৰু ইয়াত তোমালোকৰ খৰচ পৰিব 24,50,000 সামথিং Next আছে Indian Institute of Management Kolkata এইখন তোমাৰ এস্টাবলিশ হৈছিল 1961 ত আৰু ইয়াত যদি তোমালোকে MBA কমপ্লিট কৰা তেনেহলে খৰচ পৰিব 31 লাখ প্ৰায় Next is Indian Institute of Management Lucknow এইখন তোমাৰ 1984 ত এস্টাবলিশ হৈছিল আৰু ইয়াত প্ৰায় খৰচ পৰিব 20,75,000 সামথিং Top 7 ৰ আন এখন ইনষ্টিটিউট হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট ইন্দোৰ এইখন তোমাৰ এস্টাবলিশ হৈছিল 1996 ত আৰু ইয়াত যদি তোমালোকে MBA কমপ্লিট কৰা তেনেহলে খৰচ পৰিব 21 লাখ সামথিং আন এখন টপ ইনষ্টিটিউট হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট কোচিকোট এইখনত তোমাৰ খৰচ পৰিব 20 লাখ সামথিং নেক্সট টপ 7 IIM ৰ ভিতৰত আমাৰ নৰ্থ ইষ্টতে আছে সেইখন হৈছে তোমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট শিলং এতিয়া হিল এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা ক্ৰাইটেৰিয়াৰ কাৰণে তোমালোকে যি কোনো এখন ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা গ্ৰেজুৱেচনত মিনিমাম 50% এটা থাকিব লাগিব আৰু তাৰ লগতে যিবিলাকে IIM ত MBA কৰিম বুলি ভাবি আছা তেওঁলোকে এন্ট্ৰেন্স এক্সাম এটা দিব লাগিব এন্ট্ৰেন্স বহুত কেইটাই হয় তাৰ ভিতৰত তোমালোকে CAT MAT XAT GMAT IIFT এনেকুৱা ধৰণৰ এন্ট্ৰেন্স এক্সাম দিব লাগিব তেতিয়াহে তোমালোকে এই টপ ইণ্ডিয়াৰ 7 IIM ইনষ্টিটিউটত এডমিশন ল'ব পাৰিবা এন্ট্ৰেন্সৰ কাৰণে তোমালোকৰ কোৱেশ্চন থাকিব টোটাল 66 টা আৰু টাইম হ'ব তোমাৰ 120 মিনিট মানে 2 ঘণ্টাৰ এক্সাম দিব লাগিব আৰু MCQ হয় যেহেতু obviously নেগেটিভ মাৰ্ক আছে এটা কোৱেশ্চন ভুল হলে তোমালোকৰ 1 মাৰ্ক কাটা যাব আৰু যদি কাৰেক্ট হয় তেনেহলে 3 মাৰ্ক পাবা আৰু এটা কোৱেশ্চন বহুতৰে আহে বেছিভাগ যে মিডিয়ামটো কি হ'ব MBA ৰ কাৰণে এন্ট্ৰেন্সত তোমালোকৰ মিডিয়ামটো সদায় ইংলিশ থাকে সো একেলগে এন্ট্ৰেন্সৰ সিলেবাসটো কৈ দিও তাৰ ভিতৰত আছে তোমালোকৰ ভাৰ্বেল এবিলিটি ৰিডিং এণ্ড কম্প্ৰিহেনশন লজিক্যাল ৰিজনিং এণ্ড ডাটা ইন্টাৰপ্ৰিটেশন কোৱান্টিটিভ এপ্টিটিউড ইয়াত কোৱান্টিটিভ এপ্টিটিউডৰ ভিতৰত আহিব জ্যামিতি ত্ৰিকোণমিতি পাৰ্সেন্টেজ উলোৱা নাম্বাৰ সিস্টেম এৰিথমেটিক মেনচুৰেশন নেক্সট ভাৰ্বেল এবিলিটিৰ ভিতৰত আহে পাৰা জাম্বল সামাৰি লজিক্যাল ৰিজনিংৰ ভিতৰত তোমালোকৰ ব্লাড ৰিলেশন ডাইৰেকশন ক্লক এণ্ড ক্যালেন্ডাৰ টেবুল গ্ৰাফ চাৰ্ট এনেকুৱা ধৰণৰ টপিকবোৰ তোমালোকে চাব লাগিব ভিডিওটো ইমানখিনি আছিল আই হোপ তোমালোকৰ ভিডিওটো চাই কেনে অকনমান হলো ইনফৰমেটিভ টাইপ লাগিল আৰু যদি ইনফৰমেটিভ টাইপ লাগে তেনেহলে প্লিজ লাইক এটা কৰি দিবা আৰু শেয়াৰো কৰি দিবা আৰু যদি কিবা ডাউট আছে MBA ৰ ওপৰত তেনেহলে মোক বিন্দাস কমেন্ট বক্সত জনাব মই যিমানখিনি পাৰো উত্তৰ দিব কাৰণে চেষ্টা কৰিম লগতে তোমালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা আৰু ভিডিওটো যদি শেষলৈ চাইছা তেনেহলে থ্যাংক ইউ